মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ক'লৈ যাব ওলাইছোঁ চাই থাকক। ওচৰত মানে কাৰোবাক কেমেৰা ধৰিবলৈ ক'বলৈও কোনো নাছিলে, সেইকাৰণে মই নিজেই ইয়াত ক'ৰবাত লগাই মেলি দেখাবলৈ চেষ্টা কৰিলোঁ। Nothing in the world could ever be good again. I've been nothing but a girl who really should be nothing less. Don't mess up and don't you tell us so how you actually feel. If you do, then they'll cut you right at the heel, and it hurts. No one can save you. It's all on your mind to change too. And baby, you can really try if you climb your way up. Do it on your own and you shit out of luck. Nobody will help if you're flying too close to the sun. 'Cause you're gonna get burned. Yeah, you're gonna get burned. Burned. Yeah, you're gonna get burned. 'Cause you're gonna get burned. They say you should never roll all the dice without a hand. It's make or break when you never did stand a chance. Don't mess up, don't you tell us so how you actually feel. If you do, then they'll cut you right at the heel, and it hurts. এতিয়া গৈ আছোঁ আমি মানে লগৰ এটা বাপেকৰ মানে মেডিকেল নিবলগীয়া আছে, তাকে মাতিছে যাওঁ। আমাৰ ৰাস্তাটো চাওক না কেনেকুৱা, একদম বোকা কবলা খাবলৈ লাগিব নে, ইমান ভালেই নহয়। এইটো বেয়া দিগদাৰ, কেলৈ নবনাই জানো, বেয়া কথা বিশেষ নাজানো। চাই থাকক আগলৈ। মই এতিয়া পাই গ'লোহি দুলীয়াজান অইল মাৰ্কেট। ইয়াত চাওক না, গাড়ীয়ে গাড়ী, পাৰ্কিং কৰিবলৈ জেগাই নাই। চাওক ইমানকৈ গাড়ী আছে। এইখনে দুলীয়াজানৰ অইল মেডিকেল, বহুত ডাঙৰ হয়। অইলৰে হয়, অইলত চাকৰি কৰাবোৰ চবৰ মানে ফ্ৰী। বহুত ডাঙৰ, চাওক না কিমান ডাঙৰ। এইটো ভিতৰৰ কেম্পাছটো চাওক ইমান ধুনীয়াকৈ থৈ দিছে। এতিয়া চব হৈ মেলি আমি ওলাই আহিলোঁ নাথাকিল। ওলাই এতিয়া ঘৰলৈ যামগৈ আৰু বিশেষ কাম হৈ গ'ল। ভিডিঅ'বোৰ ভালকৈ বনাবলৈ পোৱাই নাই, কাৰণ মেডিকেলত বহুত মানুহ থাকে। তাত কথা কৈ থাকিবলৈও ইমান টান লাগে, সেইকাৰণে কোৱা নহ'লেই। ভিতৰখিনি ইমান দেখাব নাপালোঁৱেই আপোনালোকক। বেলেগ এদিনা যদি আকৌ আহোঁ তেতিয়া ট্ৰাই কৰিম, যদি মই কথা ভালকৈ ক'বলৈ পাৰোঁ। নহ'লে কৈ লওক কোনোবা ষ্টাফক। এতিয়া ওলাই মেলি আমি গাড়ীত বহোগৈ। বৌ আহিছিলে, এইটো আমাৰ লগত ককাই হয়। বৌ আহিব, আমি তেতিয়ালৈকে গাড়ীত বহি থাকোঁগৈ। এতিয়া আহি মই ঘৰ পালোহি। চাওক না ইমান বৰষুণ দিছে, এইফালে পূৰা বৰষুণ। ব্লগটো বনোৱা বৰ বিশেষ ভাল নহ'ল, কাৰণ গাড়ী চলাই যাওঁতে বনাবলৈ অলপ দিগদাৰ হয়, আৰু মই বনাব পৰা নাই বাৰু, নতুন যে বৰ এটা ভালকৈ বনাবলৈ নাজানো। হ'লেও বনাইছোঁ আৰু কিবা এটা কৰি। চাব আপোনালোকে, চাব বুলি আশা থাকিল। আজি ব্লগটো ইমানতে সামৰণি মাৰি দিছোঁ।